খুচুৰা পইচাৰ সহায়ত আমি টাই-ডাই পদ্ধতিৰে কাপোৰত ডিজাইন কৰিলোঁ আৰু ৰং কৰিছোঁ আমি সপনৰ পৰা। কোনে কোনে ৰং কৰিছে সপনৰ পৰা কাপোৰত আৰু এনেদৰে ডিজাইন কৰিছে কমেণ্ট কৰি জনাবচোন সকলোৱে এবাৰ দেই। আৰু ডিজাইনটো কেনেকুৱা হৈছে সকলোৱে জনাব। হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। মই সংগীতা বৰাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই সপনৰ পৰা কেনেকৈ কাপোৰত ডিজাইন কৰিছোঁ তাকে দেখাম। আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টাটো বজাই দিব যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। এতিয়া আপোনালোক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰং প্ৰস্তুত কৰিবৰ কাৰণে 200 গ্ৰাম সপন লোৱা হৈছে। এইখিনি এতিয়া ধুনীয়াকৈ সিজাব লাগিব। যেতিয়ালৈকে ৰংটো ওলাই নাযায় তেতিয়ালৈকে ধুনীয়াকৈ সিজাই থাকিব লাগিব। এইখিনি এতিয়া হৈ গৈছে আৰু এতিয়া আমি কাপোৰ এখনত ধুনীয়াকৈ চেকি ল'ম। কাপোৰখনে চেকাৰ পিছত আকৌ চেকনি এখনে চেকিব লাগিব যাতে অকণো মিহি পাউডাৰ থাকি নাযায়। ইয়াতে অলপ ফিটকিৰি দিয়া হৈছে আৰু এইখনে হৈছে টাই-ডাই পদ্ধতিৰে বন্ধা কাপোৰখন। ইয়াত মই খুচুৰা পইচা দি বান্ধিছোঁ। আপোনালোকে যিসকলে টাই-ডাই কৰিছে তেওঁলোকে জানে। এতিয়া এইখিনি ধুনীয়াকৈ ৰংটোত জুবিয়াই দিয়া হৈছে আৰু এই কাপোৰখন আমি ৰঙত 20 মিনিট ৰাখিব লাগিব। কাপোৰখন 20 মিনিট হৈ গৈছে। এতিয়া এইখন আমি ধুনীয়াকৈ ধুব লাগিব। যেতিয়ালৈকে ৰংখিনি নাযায় তেতিয়ালৈকে আমি ধুইয়ে থাকিব লাগিব। বগা পানী ওলোৱালৈকে ধুব লাগিব। এয়া দেখিছেনে ৰংটো অলপ অলপ কমিছেগৈ যাবলৈ, বগা পানী ওলাইছেগৈ আৰু যেতিয়া বগা পানী ওলাব তেতিয়া আপুনি নুধুলেও হ'ব আৰু। এইখন আমাৰ ধোৱা হৈ গ'ল। এতিয়া আমি য'ত পইচাকেইটা বান্ধিছিলোঁ সেইকেইটা আমি ৰছীকেইডাল খুলিব লাগিব। এয়া দেখিছে ন ডিজাইনটো কিমান ধুনীয়াকৈ ওলাই গৈছে। কাপোৰখন ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰি সকলোৱে জনাব দেই। আৰু কোনে কোনে সপনৰ পৰা ৰং সংগ্ৰহ কৰি এনেদৰে কাপোৰত টাই-ডাই পদ্ধতিৰে ডিজাইন কৰিছে কমেণ্ট কৰি জনাবচোন। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।